হেল্ল' বন্ধু বান্ধৱীসকলে আজি পথাৰত ধান কাটিবলৈ আহিলোঁ। এইফালে নবৌ, তাৰপিছতে মায়ে আৰু ওচৰৰ মানুহ এজনী, আমি গোটেইকেইজনীয়ে পথাৰত ধান কাটিব আহিলোঁ। পথাৰত ধান কাটি খাবৰ কাৰণে কি বস্তু আনিলোঁ এইফালে চাওকচোন। এয়া আমাৰ জলফাই টেঙা কাটি আছে আমাৰ মুনুৱে। এতিয়া টেঙা কাটি হৈ গ'ল, খাই এয়া আমাৰ টেঙা খাবলৈ টেঙা চেঙা খাই ভিডিঅ' কৰা নহ'ল আৰু একে ৰাতি আমি ৰাসৰ ঘৰ পালোহি। আমাৰ মানে কেনেকৈ চাই আছে চাওকচোন, ধুনীয়াকৈ ৰাস আৰম্ভ হ'ল। আজিলৈ ভিডিঅ'টো এৰিলোঁ, নেক্সট ভিডিঅ'ত গোপীনাথ ছাৰ ভিডিঅ' আহি আছে। আজিলৈ বাই।